Hi friends, welcome to my YouTube channel Khonindas Vlogs. আৰু আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালেই বাৰু। বহুদিন ভিডিও দিয়া নাই, সেই ভাবিলো আজি ভিডিও এটা বনাম আৰু আমাৰ স্কুলৰ লিমা আচাৰ্য তেখেতে মাতিছিলে তিমূৰ্তি ভৱনত। কিয় মাতিছিল কোৱা নাই, খালি এপাক আহিবা বুলি কৈছে টাইম পালে। তো মই ভাবি আছো ভিডিও এটাও বনাও আৰু তাতেনো কি হৈ আছে, কিবা হৈ আছে বুলি কৈছে আৰু। এতিয়া বলক তিমূৰ্তি ভৱন যাওঁ, কি হৈ আছে আপোনালোকক দেখাম, ভিডিওটো শেষলৈকে চাই থাকিব। আৰু মই এয়া বাইক ষ্টাৰ্ট দিলোঁ, পুৰা ঠাণ্ডা, বাহিৰত পুৰা কুঁৱলী পৰিছে আৰু মই আহি পাই গ'লোহি তিমূৰ্তি ভৱন। আৰু ফাইনেলি মই আহি পাই গ'লোহি তিমূৰ্তি ভৱন আৰু ইয়াতে কিবা এটা হৈ আছে, ভিতৰত আপোনালোকক দেখাব চেষ্টা কৰিম। তাৰ আগত মই এটা বস্তু দেখাই ল'ব খুজিছোঁ, এই যে মানে ভৱনটোৰ নাম তিমূৰ্তি ভৱন কিয় হ'ল। এইফালে আপোনালোকে দেখা পাইছে বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মা, এই তিনিওজনৰ নামত তিমূৰ্তি বুলি কোৱা হয়, এই তিনিওজনক একেলগে, সেইকাৰণে এই ভৱনটোৰ নাম তিমূৰ্তি ভৱন। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ, কিনো হয় ভিতৰত যাই লগ পাম, দেখা পাম। কাৰণ একেটাই জন্তু জানোৱাৰ চাবলৈ ইয়াতকৈ উৎকৃষ্ট ঠাইখিনি মানাহত নাই। মথনগুৰি ৰেঞ্জাৰে ক'লে অৰণ্যৰ সকলো হিংস্ৰ, ভয়ংকৰ আৰু সাধাৰণতে নেদেখা জন্তু ইয়াত দেখিবলৈ পোৱা যায়। তাৰে আকৰ্ষণত ইয়ালৈ গুচি আহিলোঁ। অকলে আপুনি ধেমালি কৰিছে? আপোনাৰ লগত ধেমালি কৰিবলৈ আপুনি এতিয়াও সম্পূৰ্ণ পৰিচিত নহয়, মানে মোৰ একচুৱেলি বিশ্বাস হোৱা নাই, কাৰণ এইখনটো কোনো চহৰ নগৰৰ হোটেল বা ৰেষ্টুৰেণ্ট নহয়, এখন বিশাল অৰণ্যৰ মাজত ভয়ংকৰ আৰু নিৰ্জন ঠাই। কোনোবা নোৱাৰিছে আপোনাৰ গাৰ্জেন হিচাপে, আই মিন আপোনাৰ ফাদাৰ, নহ'লে হাজবেণ্ড, নহ'লে বিশেষ কোনোবা বন্ধু? আপুনিও নিশ্চয় অকলে আহিছে, গাৰ্জেন, পত্নী বা বান্ধৱীলৈ অহা নাই। মই পিছে অকলে আহিছোঁ, লগত কোনোবা থকালৈ নিশ্চয় দেখিলে। তাকেই কৈছোঁ, ময়ো অকলে আহিছোঁ। এক্সকিউজ মি, মই আহমেদ, মানে ৰফিক আহমেদ, ফটোগ্ৰাফাৰ, আহিছোঁ গুৱাহাটীৰ পৰা। ৰাতিটো থাকিবৰ কাৰণে ঠাই চাওক মিষ্টাৰ আহমেদ, ৰফিক আহমেদ, চাওক ইয়াত কোনো খালী জেগা নাই, আপুনি অন্য জেগাত ব্যৱস্থা কৰিব খুজিছে। আপুনি অইন ঠাইত গৈ পেলাই খবৰ কৰক। চাওক এই সন্ধিয়াখন মই এতিয়া কি ব্যৱস্থা কৰিব আৰে মই নাজানো। আকৌ নাজানো। অনুগ্ৰহ কৰি আপুনি নাজানো শব্দটো নক'ব। এই নাজানো শব্দটো শুনিলে মোৰ কিবা জান বাহিৰ হৈ যাব খোজেহে। কিন্তু আপুনি কওকচোন, আপুনি যদি সকলোকে অকণমানে পাইছে, আৰে চাকৰি বাকৰি কথা বাদেই দিছে, নিজৰ জীৱনটোক লৈ জনা। আজি যদি গম পালোঁ আহি পেলাই ইয়াতে নাটকৰ ৰিহাৰ্চেল চলি আছে আৰু এয়া লিমা বাইদেউক লগ ধৰিলোঁ। আৰু এয়া লিমা বাইদেউ আমাৰ সকলোৱে চাগে চিনি পায়, সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত বিশেষভাৱে জড়িত। নমস্কাৰ, মোৰ চিনাকিটো খনিনে অলৰেডি দিলে। মই লিমা কৃষ্ণা বৰা, ৰণলিৰ উদ্যোক্তা, আৰু আমি ৰণলিৰ তৰফৰ পৰা অহা 23 আৰু 24 ডিচেম্বৰ তাৰিখে ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱন প্ৰেক্ষাগৃহত আমাৰ তৃতীয় নিবেদন হিচাপে আমি লিয়াকত আলিদেৱৰ এখন জনপ্ৰিয় নাটক জোনাকে ধোৱা অৰণ্যত, নাটকখনি আমি মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ দুদিনীয়াকৈ। সন্ধিয়া 6 বজাৰ লগে লগে আৰম্ভ হ'ব। গতিকে মই খনিন দাসৰ ব্লগছৰ পৰাই সকলো ঢেকীয়াজুলিবাসী নাট্যপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছোঁ, আহক আমাৰ নাটক উপভোগ কৰক। কেনে পায় নিশ্চয় আপোনালোকৰ মতামতৰ পৰাই আমি জানিব পাৰিম, আৰু আপোনালোকৰ এই যে উপস্থিতি, আপোনালোকৰ সহায় সহযোগিতা যিখিনি আমি পাম, সেয়াই আমাক প্ৰেৰণা যোগাব আগন্তুক আমাৰ নিবেদনসমূহ কৰি যাবৰ কাৰণে। আমি ৰণলিৰ তৰফৰ পৰা আমি বহুতখিনি এনেকৈ নাট্য জগতৰ লগতে সাংস্কৃতিক জগতৰ বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি যাব বিচাৰোঁ, আমি নৱপ্ৰজন্মক আগবঢ়াই লৈ যাব বিচাৰোঁ। কেৱল পৰিসৰটো আমি আচলতে বহল কৰিব বিচাৰোঁ। আমি কেৱল ঢেকীয়াজুলিৰ মাজত নাথাকি আমি যদি অসমৰ বাহিৰত গ'লোঁ, ভাৰতৰ বাহিৰতো যদি আমি যাব পাৰোঁ, আমাৰ তেনেকুৱা ধৰণৰ এটা পদক্ষেপ আমাৰ আছে, ভৱিষ্যত পদক্ষেপ আছে। গতিকে আপোনালোকে যদি আমাক এনেধৰণে অনুপ্ৰেৰণা যোগাই যায়, আমি নিশ্চয় আগুৱাই যাবলৈ আপোনালোকৰ পৰা আমি সক্ষম হ'ম বুলি ভাবোঁ।
গতিকে আহক আমাৰ নাটকখনি উপভোগ কৰক আমাক আশীৰ্বাদ আগতেও এনেকুৱা নাটক কৰিছে চাগে হয় 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 আমি আগতে 2খন কৰিছোঁ আৰু জোনাকে ধোৱা অৰণ্যখন চাই কেনেকুৱা পায় আমাক জনাব মই অলপ অৱশ্যে চালোঁ আৰু এক্টিংখিনি ভালেই লাগিছে সম্পূৰ্ণ নাটকখন 23 আৰু 24 তাৰিখে চাম বুলি ভাবিছোঁ আশা কৰোঁ সকলোৱে সঁহাৰি জনাব সকলোৱে আহিব চাব খুব ভালেই লাগিব